হে এভৰিৱান, কি খবৰ সকলোৰে? আজি আপোনালোকক মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু বতৰে দেখিছেনে ইমান ধুনীয়া কৰিছে, ভাবিলোঁ চিনেমাকে চাই আহিলোঁ বুলি। এতিয়া যিহেতু অসমীয়া চিনেমা চুপা-চুপিখন চলি আছে, ৰিলিজ হৈছে কালি, আৰু এই ব্লগটো চাবলৈ দেখিছেনে পুলিচ পইণ্টত ৰৈ দিলোঁ। 10:30ৰ পৰা আছিলে, 10:30ত নাপালোঁগৈ, অলপ দেৰি হ'ল বাৰু। গৈ পাই পিনে টিকেট ল'লোঁ। টিকেট লৈ পিনে বহিলোঁ আৰু নিজৰ চিটত বহি ল'লোঁ। বহাৰ মাজতে ল'লোঁ পপকৰ্নৰ সোৱাদ। পপকৰ্ন ল'লোঁ আৰু চিনেমাখন চাব ইমান ধুনীয়া হৈছিলে। অভিনয়, ইম'শ্যনছ আৰু কমেডি সকলোবোৰ ইমানেই ধুনীয়া হৈছিলে, সকলোৰে বহুত ভাল লাগিল। আৰু যদি হাঁহ খাবলৈ মন গৈছে আপোনালোকে নিশ্চয় এই চিনেমাখন চাব। আৰু মোৰ এই ভিডিঅ'টো যদি আপোনালোকে সকলোৱে চাই ভাল পায়, লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষত আমি সকলোৱে এসাঁজ খাই ল'লোঁ ভোক লগাৰ বাবে যিহেতু। আৰু ঘৰলৈ আহোঁতে অলপ ফটো চটো মাৰিলোঁ, ভিডিঅ' কৰিলোঁ। আজি দিনটো ইমানেই সামৰিলোঁ, বাই।